শব্দ ৰিলিজ হোৱাৰ ঠিক আগে আগে আমাৰ সাংঘাতিক এটা কাজিয়া লাগিছিল জুবিন আৰু মোৰ তাৰপিছত 3 মাহমানৰ আমাৰ ব্ৰেকআপ এটাও হৈছিল নকবা কোনো কথা খিয়া মোৰ জানে নাজানো বুঝুনো আৰু সেই ব্ৰেকআপটোতে লিখা এইটো গান নকবা মোৰ কোনো কথা খিয়া মোৰ নহয় কিনো তই বিচাৰি আজি কিনো পাৰি বুজিবনে আছে কো আৰু নায়কখন চোৱাৰ পিছত ভাইমন দাই মুনিন বৰুৱাদেৱক যিহেতু আমি ভাইমন দা বুলি মাতোঁ ভাইমন দাই মোক সুধিছিলে যে ছবিখন চালা তুমি চালোঁ তুমি কান্দিলানে বহুত কান্দিলোঁ ভাইমন দা ঠিক আছে মোৰ ছবি হিট জানানে মৰম কি দৰে জগাব পাৰি বুকুৰ মাজতে আৰু এই গানটোৱে যিটো চৰিত্ৰ গঠন হৈছে ইয়াত মঞ্চত সেইটো ভাৰ্গৱীয়ে কৰিছে